আজি আহিছোঁ অৰুণাচল প্ৰদেশৰ বৰ্তি বিগ বজাৰত। তো আজি চিনেমা চাবলৈ আহিছোঁ। বহুত ইমান দিন দিব পৰা নাছিলোঁ, কিবা কামৰ প্ৰব্লেমৰ কাৰণে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়া ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি থাকিম। সদায় দিব নোৱাৰিলেও 2-3 দিনৰ মূৰে এখন ভিডিঅ' দি দিম। তো আজি আহিলোঁ, মানে বন্ধ পাইছোঁ, সোমবাৰে বন্ধ পাইছোঁ 2 দিন। তো আজি এনে আহিলোঁ আৰু চিনেমা চাম, কিবা কিবি কৰিম। তো আমি কি কৰোঁ, কি নকৰোঁ এইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোক ভিডিঅ'টো লাষ্টলৈ চাই থাকক। এতিয়া আহিছোঁ আমি ৰাতিপুৱা একো খাই অহা নাই। আহিছোঁ এতিয়া ভাত খাব, মানে খানা খাব আহিছোঁ। ভাত চাত কিবা খাবলৈ আহিছোঁ। তো তুমি কিবা কৰিব কি কৰিবি? ভোক লাগি আছে, মাত ওলা নাই। তো আমি এতিয়া ভাত ৰুটি কিবা কিবি খাই লওঁ। ভাত আৰু ৰুটি ইয়াতে মানে খানা বুলি কয় ইয়াতে। খানা হ'লে ভাত আৰু ৰুটি দিয়ে। ভাত এইবিলাক চব পেকিং হৈ আছে, অৰ্ডাৰ আছে এইবিলাকৰ। ভাত, তাৰপিছত ৰুটি, তাৰপিছত চব্জি আছে। তো আমাক কি চাম আপোনাৰ লগত দেখুৱাম, চাই থাকি খানা দি দিম। তো চাব নেকি আপোনালোকে কি খানা, নিৰামিষ খানা? তো চাওক এইপিনে এইখিনি টিকুটমান অলপমান ভাত আছে, তাৰপিছত কিবা চয়াবিন, আলু কিবা কিবি চব্জি আছে। তো দাল আছে, ৰুটি আছে, তাৰপিছত পিঁয়াজ আছে। সেয়াই আৰু খাই লওঁ। তো খোৱা দোৱা হ'ল। 50 টকাত একদম পেট ভৰাই ৰুটি ভাত একদম যিমান খাবি একদম পেট ভৰাই খালোঁ। অভাৰ হ'ল 50 টকাত খাইছোঁ, দবাই খালোঁ না। 50 টকাত পালোঁ, দবাই খালোঁ। এতিয়া আৰু টোপনিয়ে লাগি আছে। তো এতিয়া চিনেমা চাম। চিনেমা এতিয়া নহয়, 3টা বজাত টোপনি লাগি আছে, শুবই মন গৈ আছে। টোপনি লাগি আছে। Oh my god, এইখন চাওঁ। এইখন নহয়, এই আগৰখন এইখন গাদ্দাৰ চাম আজি, গাদ্দাৰ। তো চাই কেনে এতিয়া নহয়, 4টা বজাত আছে। তো 4টা বজাত যাম। এতিয়া অলপমান ঘূৰোঁ। এতিয়া 1টা বাজে। এতিয়া আমি চিনেমা হলৰ ভিতৰত মানে সোমাই আহিলোঁ টিকট দি কেনে। এতিয়া মানে চিনেমা চাম। মানুহ চাওক, গাদ্দাৰ 2 চোৱা কিমান মানুহ হৈছে চাওক, একদম হাউচফুল হৈ গৈছে। আমি 12:30 নাপালোঁৱে। এতিয়া 4টা বাজিল, 4টা বজাতহে এতিয়াহে পালোঁ। তো বহুত মানুহ হৈছে, তথাপিও বহুত ভিৰ আৰু বহুত মানুহ সোমাব পৰা নাই, টিকেট পোৱা নাই, বাহিৰতে বহুত ৰখি আছে। তো এতিয়া আমি পালোঁ। তো এতিয়া তো চিনেমাখন দেখাব নোৱাৰিম বাৰু। তো অলপ ক্লিপ দেখাব পাৰে, দেখাম। তো আপোনালোকে লাষ্টত চাই থাকক। ৰতনে কিবা কৰি আছে চাওক, কিবা ভিডিঅ' ব্লগ বনাই আছে। আৰু ইমান ভাল লাগিছে 15 আগষ্টৰ এইবিলাক বেলুন চেলুন দি থৈছে, এইবিলাক চব বেলুন চেলুন দি থৈছে। এইবিলাক চাব পাৰিছে আপোনালোকে। মানুহ ফটো উঠি আছে, কিবা কৰি আছে, একদম পূৰা ইফালে দি সোমাই আহিব লাগে। চিকিউৰিটি ইয়াত টিকেট লয়, ইয়াৰ পৰা সোমাই আহিব লাগে। তো মানুহ চাওক কিমান হৈছে, পূৰা হাউচফুল হৈ গৈছে মানুহ, পূৰা একদম কি ক'ম। মানে চাৰিওফালে মানুহ চাওক কিমান মানুহ, গাদ্দাৰ 2 চোৱাত। তো আমিও চাম বাৰু। চাই কেনে এতিয়া চাব পাৰিছে। এইবিলাক দোকান হয়, কিবা পপকৰ্ণ এইবিলাকত পায়। বাহিৰৰ পৰা আমি চিপছ লৈ আহিছোঁ। চিপছবিলাক সোমাব নিদিলে। তো ইয়াৰ পৰা আমি পপকৰ্ণ লৈ যাম ভিতৰত। মানে বাহিৰৰ বস্তু ভিতৰত সোমাব নিদিয়ে, মানে ইয়াত চেল নহ'ব কাৰণে, এইকাৰণে এনেকৈ হ'ব পাৰে। তো গম নাপাওঁ, জানিছিলোঁ। তো বাহিৰৰ পৰা আনিব নিদিল। তো আমি চিনেমা চাম। এতিয়া চিনেমা চাই কেনে ৰতন কেনে মজা মানে বহুত টাইম ৰখিলোঁ আৰু এতিয়া মানে ভিতৰত সোমাইছোঁ আৰু এণ্ট্ৰি হোৱাই নাই, গেট বন্ধ আছে। এণ্ট্ৰি হোৱাই নাই। কিবা 4টা বজাত সোমাব দিব, এণ্ট্ৰি হ'ব। 4টা 8 হ'ব। এতিয়া বৰ্তমান 4টা বাজিল। 4টা বাজিল। ইয়াত টাইম আছে আৰু। আচ্ছা, 4টা 8 সোমাব দিব মানে ভিতৰত, মানে য'ত চিনেমাখন চাম তাত সোমাব দিব। এই গেটখন এইফালে আছে, এইখন চাওক।
খোলোৱাই নাই এতিয়াও গেটখন এণ্ট্ৰি দিয়াই নাই তো আৰু 5-6 মিনিট পিছত খুলি দিব তো আমি সোমাম ভিতৰত যদি ক্লিপটো দেখাব নোৱাৰিম অলপখিনিও তো উপায়তো নাই তো চাৰিটা আঠ এতিয়াও মানে এইফালে মানুহবিলাক ক'ত যাই আছে বেলেগ ফালে দি নেকি এই বেলেগ ফালে যাব এইফালেদি যাব এইখন নহয় এইখন বন্ধ আছে তো এইখনেদি যাই আছোঁ বেলেগ গেটেদি 3 নম্বৰ গেটেদি তো মানুহ চাওক আপোনালোকে মানুহ চাওক কিমান মানুহ হৈছে চিনেমা চাওক ৱাহ কি মজা লাগিব আজিৰে কি মানুহ হৈছে চাওক মা চাওক মানুহ চাওক বা টাইম হ'ল চিনেমা চোৱাৰ টাইম হ'ল তো বহুত মানুহ হৈছে চাওক না মানুহ চাওক আপোনালোকে মাই গড অলপ সময় মানুহ কি মানুহ Join Baru University, Vadodara, Gujarat. Learn from her. Take responsibility for what you lack. Listen to your people. Do right by them. Eventually, you will. মানুহ চাওক এই মানুহ কেনে চাওক চিনেমা চাই ওলালোঁ এইবিলাক চোৱা মানুহবিলাক আৰু এইবিলাক চাওক এই চাবৰ কাৰণে কি লাইন পাতি আছে ইয়াত চাব পাৰিছে আপোনালোকে চাওক 7টা বাজিল এতিয়াও তথাপিও মানুহ ফিল্ম চাই গাদ্দাৰটো চাবৰ কাৰণে চাওক মানুহ ভিৰ পূৰা মানুহ হৈ আছে পূৰা একদম কি মানুহ চাওক মানুহ কি মানুহ চাওক এইবিলাক লাইন পাতি চাবৰ কাৰণে লাইন পাতি আছে এইবিলাক মানুহবিলাক তো চাওক মানুহ চাওক মজা লাগিল ফিল্মখন একদম মজা লাগিল একদম বেষ্ট মজা মানে একদম এই কেঁচা লগা मस्त एकदम मस्त मजा आ गया ना तो एकदम बढ़िया मोटो आरो पर सामान मुको आरो पर सामान मिल तो मानुसक मानु सो मानुसक চক যোৱা মানুহ চক কিমান তলত ওপৰত চক কিমান একদম আজি মানে মজা সিনাখন চাই কেনে লাগিল টোপনি লাগছে কি কম টোপনি লাগিছে ঠাণ্ডা লাগিছে বিৰাট আৰু মজা লাগিছে একবাৰ চালেও মন ভৰা নাই একদম আৰু একবাৰ চাব মন লাগিছে না মজা গাদ্দাৰটো আপোনালোকে যদি চোৱা নাই একবাৰ চাব নিশ্চয় চবেই চাব এতিয়া চাই লওক চাই লওক তো এইবাৰ চালে একদম 2-3 চাব মন যাব মানুহ চাওক মাই গড ইমান মানুহ কি মানুহ চাবি তো চিনেমাখন চাই ভাল লাগিল যদি আপোনালোকে এতিয়া চোৱা নাই এতিয়া চাই ল'ব তো বহুত ভাল লাগিল তো একদম ছুপাৰ হিট চিনেমা হয় তো আগৰখনতকৈ এইখন বেছি ভাল হৈছে আৰু আগৰখনতো ভালেই আগৰখনতকৈ এইখন আৰু বেছি ভাল হৈছে তো 7:30 বাজিল আমি এতিয়া ৰুমলৈ যাই আছোঁ তো যদি চোৱা নাই ভিডিঅ'টো আৰু আকৌ এবাৰ কৈছোঁ যদি চোৱা নাই চিনেমাখন তো চাব তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি আপোনালোকে চাই ভাল পালে ভিডিঅ'টো তো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই আকৌ এবাৰ কৈছোঁ যদি চিনেমাখন চোৱা নাই তো চাই ল'ব ভাল